অ' ডেকা তাতে কি কৰিছা? মানে দাদা এই পানী মিশাইছো ৰ ঘৰত যি পইচা যে গোটা খতম দেখোন কিবা কাম চাম বিচাৰি আছিল কাম মানে নল বিচুৱা য'ত ওলাই বিচাৰো বিচৰি য'ত আমাক কোনোবা কাম দিব না যচোন চাওঁ যচোন বিচাৰো A few moments later. অ কজে ক'ত যা মানে এক কাম কৰিব যাওঁ ৰ অ আজিবা খুৰীটো কৈ দিবা সি পূব ফেলে না পশ্চিম ফেলে তই এইটো কথা নাছ না সদায় সূৰ্য পূব ফালে উদয় পশ্চিম ফালে মাৰ যায় এ যা অ' ডেকা ৰুমটোতো পালোৱে এতিয়া কিবা কাম বিচাৰি আছিল কাম কাম বিচৰা লাগছিল আজি নাযাওঁ দে নদী আজি আমাৰ ৰেষ্ট লওঁ আৰু কালি যাম দে কাম বিচৰা দে কালি যাম কাম বিচাৰি এতিয়া ভাতকেইটা খাওঁতো লৈ মিলি আহ যোৱা আহ কথা কথা ৰাখিলে ৰুমৰ ভাড়াটো কৈছে আৰু লাইনৰ বিলটো দে লাইনৰ বিলটো আমাৰ কি কৰ দাদা হ'ব নাই কি দে হ'ব দে হ'ব দে দে অ' ডেকা আমাৰ গোটা খৰচটো কিমান যায় হিচাপ কচোন একবাৰ চাওঁ হৈ যায় হিচাপ দে কৰ চাব লাগিব নাই কথা আছে দে কওঁ ৰুমৰ ভাড়া 2500 আৰু লাইনৰ বিলটো কিমান ধৰিম এনেতো দহ 2000 ধৰ ধৰি দিলোঁ 2000 আৰু খাৱা লোৱা খাবলৈ 6000 টকা ধৰ 6000 তাৰপিছত আৰু কিবা এনে বেলেগ খৰচ বেলেগ খৰচ ধৰ বেছি 1500 ধৰ 500 ধৰি দিলোঁ 500 ধৰ আমাৰ টোটেল হ'ল 8750 টকা অ' ইমান পইচা ক'ত পাবি পইচা মানে আমি লোৱা কামো বিচাৰিব লাগিব আমি কাম কালি বেছি কমি ডাঙৰ কাম বেছি আকৌ বিচাৰ কাঠিং কৰি লৈছোঁ বুজি বজা অ' The next day. বৰ টকা আজিও কাম নাকটো আজি কাম ল'লো কি হ'ল কালি পাম ন পাম নহয় কিন্তু এতিয়া লাইনৰ বিল আছে ৰুমৰ ভাড়া আছে খোৱা খৰচা আছে কাম নাপালে কিন্তু দিগদাৰ হ'ব আমাৰ কথাটো কাম বিচাৰিলে পাম ন আমি বিচাৰি আকৌ ভালকে আজি এইফালে কি হ'ল কালি পাম বিচাৰি একলি পাম ন যদি এতিয়া ৰুমৰ ভাড়া দিবা নোৱাৰো লাইনৰ বিল দিবা নোৱাৰো এটা কথা মনত ৰাখি থৈ দিবি চুলৰ ফটা দি লাং এটা কৰি ঘূৰাব নকৰে ৰ এনেকুৱা কাম পাম ৰ বডেকা কি হ'ল ডেকা কি হ'ল কি হ'ব কেজন ভাল নহয় কিয়া এখন যাচ্ছে কি খাওকচোন আৰু লাইনৰ বিল দেখোন থাকবে একদিন নহয় লাইনৰ বিল আহিলে কথা নহয় একবাৰ যাবা লাগিল দে যাওঁ আহ। যাবা ৰাজু আজি লাইনৰ বিল আছে লাইনৰ বিল কিনে দিবি লাইনৰ বিল ক'ত যা ক'ত যাওঁ মানে আমি ঘৰত যাওঁ লাইনৰ বিলটো দি যা মানে ইয়াৰ হাগা হৈছে ওৰে দা ইলেক্ট্ৰিকত লৈ যা মানে মাথা গৈছে ডাক্তৰৰ তাকে লৈ যা মানে এই মূল্য ছখনত লৈ যা মানে ঘৰত নিব দিম নহয় তেবোৰ নহয় ঘৰত পেটা হাতে পলালাক অ কি তোমরা প্রায় নাকি দেখা নাই এবার নতুন এগুলা নতুন স্যান্ডেলও নতুন ও সেন্টার রুবুটা এগুলা স্যান্ডেল পিন্ধু নাকি মুদ্রা উঠা আছে এই কেন লাগিছে শুন এসি যো সেটা লই যো আমি এনে লাগবে মানে লাভ নতুন স্যান্ডেল বুলি খুঁজে ললি দেখ না পেই 1 week later. তারপর তুমি খেদা খালুয়ে তা কি করিম বুলি ভাবছা ঘৰত যি পইচা আছে গোটাই শেষ হ'ল আমি পান দোকান দিবি দিবি ইয়া বাড়ি অলপমান পইচা থাকে নিয়ে সেই কৰো যোন যতে যাও ও রিঙ্কুয়ে ঘৰত আছা না কি ও দেউতা ঘৰত আছে না কি দেউতা নাই অফিসত গেছি ও হয় নেকি অফিসত গেছি মানে মই পইচাৰ কাৰণে আহিলো ৰ ও এনেকি দেউতা কম দে মই ও দেউতাৰে অফিসৰ পৰা আহিলি আমাৰ ঘৰত শুনে ৰাখবি একপাক নলি দে মই কম দে
এনেকৈ ৰাজু আৰু আৰিফে এখন পাণ তামোলৰ দোকান দিলে। পইচা দিবি ৰ, এটা তামোলে বিক্ৰী নাই। দিম যা পইচা। আমি তাতেও গেদা খালো এতেও গেদা খালো বোলে। এতিয়া কি কৰিম বুলি ভাবিছা? আমি এটা চেনেলে খুলো নেকি? খুলিবি? দে নাম কি ৰবিছে? নাম ভাবছো কি তুমি? না মোৰ মাথা এটা আছে কি নাম? আছাম ভিডিঅ' ফাৰ্ষ্ট বুলি। ৰাজু বুলি কি ৰ? এতিয়া খুলচোন। ঘৰত যাব লাগিব নকৰিবা।